নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই দেখিছেনে কেটলি চেটলি হাতত লৈ গৈ আছোঁ এফালে বাৰীৰ মাজে মাজে। আগে আগে মামাৰ ল'ৰা, ভাইটি আৰু পাপা। আমি গৈ আছোঁ এফালে দেখিছে গোটেই ৰূপ দেখিয়ে গম পাইছে আমি গৈ আছোঁ পথাৰলৈ। এয়া পথাৰত মামাহঁতৰ কাৰণে চাহ লৈ আহি পাপাই লাগি গ'ল গোছ ৰুবলৈ কাৰণে, গোছ ল'বলৈ কাৰণে যিখিনি কিবা কিবি কৰিব লাগে, তামোল দিব লাগে, ধূপ দিব লাগে, বা বাঁহ পাত, কচু পাত এনেকৈ কিবা কিবি দিব লাগে, এইবিলাক জতাই আছিলে। জতাই এয়া ৰেডি হৈছোঁ। মই একেবাৰে নাজানা মানে আজি প্ৰথম মাটিত এনেকৈ মানে বোকাত নামিম আৰু আগতে তেনেকৈ মাটি ৰুবলৈ গৈ পোৱা নাই। এয়া গৈ আছোঁ, পাপা আগে আগে, মই পাছে পাছে, মোৰ পাছে পাছে হৈছে মামা। পূৰা গৈ আছোঁ, একে মেখেলা চেখেলা কুচাই কৰি গৈ আছোঁ। মানে আমাৰ নিয়মটো আজি যিহেতু কৰিছে, গোছ ল'ব লাগে বোলে ঘৰৰ মানুহে, তাকে মোক আজি মাতিলে নিয়মটো কৰিবৰ কাৰণে। এয়া নিয়মৰ কাৰণে পাপাই কিবা কিবি এইখিনি জেগাখিনি অকণমান হেৰি কৰি দিছে। দিয়াৰ পিছত কেনেকৈ কৰে আপোনালোকৰ সকলোৰে ঠাইত বেলেগ বেলেগকৈ কৰে চাগে, মইতো ইমান ভালকৈ নাজানো। এইবাৰ প্ৰথম দেখিছোঁ এনেকৈ গোছ ল'বলৈ যাওঁতে মানে কি কৰে। ইয়াত দিছে তামোল 5খন, তাৰপিছত ধূপ, তাৰপিছতে বন্তি খুটাত মানে ধুনীয়াকৈ তেল লগাই এনেকৈ জুই দিয়ে, চাকিও দিয়ে। কি হ'ল, মই গোছ ল'ম বুলি অহা নাছিলোঁ, মামাহঁতৰ কাৰণে বা পাপাহঁতৰ কাৰণে চাহ দিব আহিলোঁ। অহাৰ পাছতে এই নিয়মটো কৰাৰ কথা ক'লে যিহেতু, তাকে এয়া আগত দিছে বাঁহ পাত, কচু, ধূপ, পাপাই এইখিনি গোটেইখিনি কৰি দিছে। ইমান বতাহ মাৰি আছিল তাতে, মই একো কৰিব পৰা নাছিলোঁ, পাপাই কৰি দিলে। এইকেইডাল কঠীয়া তাকে পাপাই প্ৰথমতে বাওঁ হাতে দিবলৈ দিছিলে, বাওঁ হাতে 5জোপা মানে এনেকৈ লৈ ৰুব লাগে। এয়া লাগি গৈছোঁ আৰু ভগৱানৰ নামত। তাৰপিছতে এনেকৈ পানীত নি চালোঁ, আগলৈ দি পেলাই বোলে আহিব লাগে। তাৰপিছত আহি বোকাৰ পৰা নামি আহিছোঁ, খোজ কাঢ়িবই নোৱাৰোঁ ভালকৈ। আহিয়ে কি কঠীয়ানো কেনেকৈ তোলে তাকো চাওঁ বুলি আহিলোঁ। এইখিনি আমাৰ কঠীয়া, পাপাই কঠীয়া তুলিয়ে আছিলে। তাৰপাছত কেনেকৈ কৰে বোলো ময়ো এবাৰ লাগি চাওঁ। মই নাজানিছিলোঁ, মামাই দেখুৱাই দিছে। এয়া মই মানে যেতিয়া উঠাই আনিছোঁ, ইমান মাতি আহিছে নহয়, পাৰাই নাই, উল্টা মানুহজনীহে দান খাই আহোঁ এনেকুৱা নিচিনা। তেও যিমানে নহওক কৰিবলৈ প্ৰতিটো কাম নজনাটো ডাঙৰ কথা নহয়, জানিবলৈ চেষ্টা নকৰাটোহে ডাঙৰ কথা মই ভাবোঁ। সেইকাৰণে লাগি আছোঁ। বেছি নহয়, অকণমান হেৰি কৰি থৈ আহিছোঁ। এই ভিডিঅ'টো আজি নহয় অৱশ্যে, ভিডিঅ'টো হৈছে কালি যিহেতু পথাৰৰ পৰা আহি কৰি মই টিউশ্যনৰ কাম বন কৰি মই ভিডিঅ'টো এডিট কৰিব নোৱাৰিলোঁ বা ভিডিঅ'টো আপোনালোকক দিব নোৱাৰিলোঁ। ভিডিঅ'টো আজিয়ে দিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগে, গাঁৱলীয়া পৰিৱেশত এইবোৰৰ মাজত কাৰ কাৰ ভাল লাগে সকলোৱে জনাবচোন। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এফালে পাপাই, এইফালে মই, যিমানখিনি পাৰোঁ আৰু। নাজানা কামটো মানে শিকিবলৈ বহুত মন যায়, কিন্তু জানা কাম এটাত আপোনালোকে সকলোৱে জানেই, নাজানা কামটোত বেছি যিকোনো ক্ষেত্ৰতে চবেই গুৰুত্ব দিয়া যায়। মই শিকিব কিন্তু এইবিলাকত বহুত মন। কৰি মেলি এতিয়া ৰিটাৰ্ণ ঘৰলৈ আহিছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। বাই।